নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়িবলৈ ওলাইছোঁ পাঠ 5 আৰু পাঠটিৰ নাম হ'ল তাপ আৰু উষ্ণতা। প্ৰথমতে আমি বুজিম যে শক্তি মানে কি। তোমালোকে দেখিবলৈ পাইছা যে এজন মানুহে বস্তা এটা দাঙি গৈ আছে। বস্তা দাঙাটো এটা কাম, হয়নে? কামটো কৰিবলৈ মানুহজনৰ নিশ্চয় জোৰ আছে বা মানুহজনৰ বল আছে। জোৰ বা বল নাথাকিলে মানুহজন কামটো কৰিব নোৱাৰিলেহেঁতেন, হয়নে? এই কাম কৰাৰ জোৰকে শক্তি বোলা হয়, বুজি পাইছা? জোৰ বা শক্তি থাকিলেহে কাম কৰিব পাৰি। এইবাৰ আমি তাপ কি বস্তু বুজিম। তাপ এবিধ শক্তি, বুজি পাইছা? কি কৈছোঁ মই? তাপ হ'ল এক প্ৰকাৰৰ শক্তি, কাৰণ তাপৰো কাম কৰাৰ সামৰ্থ্য আছে। যেনে মমৰ শিখাটোৰ ওচৰলৈ যদি আমি আঙুলি নিওঁ তেতিয়া গৰম লাগিব, হয়নে? মানে তাপ গ্ৰহণ কৰিলে যিকোনো বস্তু গৰম হৈ উঠে আৰু বৰ্জন কৰিলে ঠাণ্ডা হৈ যায়, বুজি পাইছা? ইয়াতে দিয়া আছে যে যিয়ে আমাক গৰম লগায় তাকে তাপ শক্তি বোলা হয়। কি ক'লোঁ মই? যিয়ে আমাক গৰম লগায় তাকে তাপ শক্তি বোলে। তাপে বহু কাম কৰিব পাৰে। একুৰা জুইৰ পৰা আমি তাপ পাওঁ, হয়নে? সেই তাপে কাগজ এখন পুৰি পেলাব পাৰে আৰু সেই তাপে কাঠ এটুকুৰাও পুৰিব পাৰে। আৰু লগতে তাপে বস্তুৰ পৰিৱৰ্তনো ঘটাব পাৰে। যেনে তাপে বৰফ গলাই পানীলৈ সলনি কৰিব পাৰে। বৰফ এটুকুৰাত যদি তাপ দিয়া হয় বৰফটো নিশ্চয় গলি পানী হ'ব, হয়নে? ঠিক তেনেদৰে তাপে পানীকো ভাপ কৰিব পাৰে। পানী তাপ দিলে সেই পানী ভাপ হৈ ওপৰলৈ গুচি যায়, বুজি পাইছা? এইবাৰ আমি পোহৰৰ বিষয়ে বুজিম। পোহৰ কি বস্তু? পোহৰ হ'ল তাপ শক্তিৰে এটা অংশ। পোহৰে আমাক দেখা পোৱাত সহায় কৰে। যিকোনো বস্তুত পোহৰ পৰিলে পোহৰ ছিটিকি যায়। সেই ছিটিকি পৰা পোহৰ আমাৰ চকুত সোমায়, তেতিয়াহে আমি বস্তু দেখিবলৈ পাওঁ, বুজি পাইছা? এইবাৰ আমি বুজিম তাপ শক্তিৰ উৎস। ইয়াতে দিয়া আছে যে যিবোৰ বস্তুৰ পৰা তাপ পোৱা যায় সেইবোৰক তাপ শক্তিৰ উৎস বোলে। মানে আমি যি বস্তুৰ পৰা তাপ পাওঁ সেইবোৰ বস্তুকে তাপ শক্তিৰ উৎস বোলে। হ'ল উদাহৰণ যেনে চৌকাত খৰি বা কয়লা জ্বলোৱা হয়। আকৌ লেম্প আৰু ষ্ট'ভত কেৰাচিন পৰে। মটৰ গাড়ীত পেট্ৰল বা ডিজেল জ্বলে। ঠিক তেনেদৰে গেছ চৌকাত কিছুমান গেছো জ্বলে। আমি সূৰ্যৰ পৰাও তাপ পাওঁ, হয়নে? সেই সূৰ্যটো এবিধ গেছ জ্বলে। এই গেছবিধৰ নাম হ'ল হাইড্ৰজেন। মনত ৰাখিবা, সূৰ্যত জ্বলা গেছবিধৰ নাম হ'ল হাইড্ৰজেন। পৃথিৱীৰ বাবে তাপৰ প্ৰধান উৎসই হ'ল সূৰ্য। তোমালোকে মনত ৰাখিবা, পৃথিৱীৰ বাবে তাপৰ প্ৰধান উৎস হ'ল সূৰ্য। তেতিয়াহ'লে আমি কি পালোঁ? এই কাঠ, কয়লা, পেট্ৰল, ডিজেল, কেৰাচিন, কিছুমান গেছ এই আদিবোৰেই হ'ল তাপ শক্তিৰ উৎস। বাকীখিনি আমি দ্বিতীয় অংশত বুজিম। আজিলৈ এইখিনিয়ে। ধন্যবাদ।